Hey guys, so what's up everybody? Welcome back to my channel The Great and welcome to vlog 17. আজিৰ ভিডিওটো বহুত আমেজিং হ'বলৈ গৈ আছে কাৰণ আজি বতৰটো অলপ বেয়া দিছে ঘিন বৰষুণৰ সময় আৰু এই সময়ছোৱাত ওপৰৰ পৰা তললৈ যদি পানী হৰি পৰে কেনেকুৱা লাগিব দেখাত আজিৰ এই ব্লগটোত মই আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ পৰা মাত্ৰ 15-16 কিলোমিটাৰ মান দূৰত আছে এখনি সুন্দৰ ঝৰ্ণা যে ঝৰ্ণাৰ পানীৰ সুন্দৰণীয়ে সঁচাকৈ বাৰুকৈ আপলোড কৰিব আপোনাৰ মন মোৰ মন সবৰ মন সেই সকলোবোৰ দৃশ্য মই কেমেৰাত বন্দী কৰিবলৈ যত্ন কৰিম আৰু আপোনালোকক দেখুৱাম তো বন্ধুসকল আৰম্ভ কৰিছো ভিডিওটো স্কিপ নকৰাকৈ মোৰ লগত থাকক দ্য গ্ৰেট সো লেটস গো আৰু আমাৰ লগত যাব আমাৰ ভাৰত মাতা ইয়েস আর ইউ রেডি লেটস গো ভাৰতৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে মই সদৌটিলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নিজ দেশ মাতৃক ৰক্ষাৰ্থে যিসকল বীৰ মহাপুৰুষে নিজৰ প্ৰাণ বলিদান দিছিল সেই মহান স্বাধীনতা যুঁজাৰুসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি আৰু শতকোটি প্ৰণিপাত যাচিছোঁ জয় ভাৰত জয় অসম গৌৰাং ব্ৰিজ এইটোৱে হ'ল গৌৰাং ব্ৰিজ আৰু এইটোৱে গৌৰাং ব্ৰিজ চাওক পানী চাওক গাইজ আৰু গাইজ আমি পালো আৰু মাত্ৰ 2 কিলোমিটাৰ পৰা 3 কিলোমিটাৰ মান আছে গাইজ কি মজাৰ দৃশ্য চাই থাকো ভিডিওটো বহুত মজা লাগে ভিডিওটো মই তুমি ওয়াও আপনার এক মজার লোক যাই রিল্যাক্স সি ইউ নট ফর মাইন্ড কিমান ভয়ংকৰ যাত্ৰা কিমান ভয়ংকৰ ঠাই কাৰণ আপোনালোক সকলোৱে জানে পাহাৰীয়া মাটিত যদি বৰষুণ এবাৰ পৰে পাহাৰীয়া মাটিখন কেনেকুৱা হৈ যাব আৰু কেনেকুৱা হৈ আছে তথাপি উপায় নাই ভিডিঅ' বনাব লাগিব তো গাইজ এতিয়া অলপ এটা জাম্প মাৰি চাওঁ কেনেকুৱা লাগে অলপ মানে বহলতো আহল বহলতো এটা জাম্প तो हो सकता है आपके लिए पढ़ेंगे लेकिन नहीं मरेंगे oh no और गाइस ये है वो पहाड़ इस पहाड़ के बारे में हम टाइम से बोल रहा था कि हम आज आप लोगों को उधर ले जाऊंगी क्या मेरे को हिंदी सिखाएगा ये हम तो उसको कान पकड़ के हिंदी सिखा देगा হিন্দী বাদ দিয়কচোন এই মানে মই ইমান সময়ৰ পৰা আপোনালোকক যি কথা কৈ আছিলোঁ যে মই আজি আপোনালোকক ধুনীয়া এটা পাহাৰ দেখুৱাম কাৰণ আমাৰ ঘৰৰ পৰা মাত্ৰ 16-17 কিলোমিটাৰমান নিলগত আছে দূৰত আছে এইখন পাহাৰ আৰু এইখন পাহাৰত বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহে মানে এনজয় কৰিবলৈ আপোনালোকে যদি অহা নাই কেতিয়াবা ধুবুৰী জিলাতে আছে এইখন ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বিলাসীপাৰা হোম টাউনৰ পৰা মাত্ৰ 7-8 কিলোমিটাৰ বা জোৰ জুলুম 10 কিলোমিটাৰ মান দূৰত আছে এইখন ধুনীয়া পাহাৰ চাওক নে এবাৰ মনটো খুলি এবাৰ চাওক পাহাৰখন मन तो बहुत ही तड़पते रहते हैं कि हम কেতিয়া যাম ওপৰত উঠিবলৈ চেষ্টা কৰিম গাইজ অলপ আহক আপোনালোকে কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্টত জনাব কাৰণ সদায় সেইবিলাক এই মানে কি কয় এইটো এক্স সুটিয়ে লাল করে দেবো নোংরামি বার করে দেবো আৰু মানে জনি চিনছ মিয়া খলিফা নাই এনেকুৱা পাতা নাই ডানিয়ালছ সেইটোৱে মানে আমি দুখ পালো যে আমাক এইটো চিনি নাপালে সেইবিলাক আৰু কিমান দেখিব সেইবিলাক বাদ দিয়া নাই আমাৰ এনেকুৱা যে ছোৱালী দেখিলে যে মই পাগল হৈ যাম নেচাৰটোৰ লগত ৰিলেটেড হওক কাৰণ নেচাৰে আমাক ইমান ধুনীয়া বস্তু দিছে আমি নেচাৰৰ কথা কেতিয়াও চিন্তা নকৰোঁ আমি গছ কাটো পাহাৰ কাটো এইটো কাটো সেইটো কাটো চাওক অকল পাথৰ আৰু পাহাৰখন একদম পাথৰেৰে ভৰ্তি কাৰণ ইয়াত মাটি বুলি একো নাই আৰু মই লাহে পাহাৰখন একদম কাষত যাবলৈ চেষ্টা কৰিম চাওক কিমান ডাঙৰ পাথৰ এইবিলাক চাওক ৱাও একদম পেৰিছৰ আইফেল টাৱাৰৰ নিচিনা এইটো চাওক কিমান ধুনীয়া একদম অকল পাথৰ চাওক মই একদম কাষত আহি গৈছোঁ আৰু পাথৰখন যদি সম্ভৱ হয় মই এটা পাথৰ
চুবলৈ যত্ন কৰিম আৰু চাওক একদম একদম মই অলপ চুই দিছোঁ একদম একো নাই একো পাথৰ ভয়তো লাগি আছে, কিমান ভয় যে লাগি আছে মই ক'ব নোৱাৰোঁ। বাট চাওক কিমান ধুনীয়াকৈ আল্লাহে বা ভগৱানে চাওক কিমান ধুনীয়াকৈ বনাইছে এইবিলাক। মাই গড, হ'ব দিয়া, মোৰ অলপ ভয় লাগিছে বাৰু, একো নাই। এইটো পাহাৰ চাওক কিমান ওখ, চাওক ৱাও মাই গড। মই আজি লাইফৰ ফাৰ্ষ্ট টাইম মই পাহাৰৰ একেবাৰে কাষত আহিছোঁ, কাৰণ দূৰৰ পৰা আমি বহুত পাহাৰ দেখাব, আৰু এইটো পাহাৰ আমাৰ ঘৰৰ পৰা দেখা যায়, কিন্তু আমাৰ ঘৰৰ পৰা 16-17 কিলোমিটাৰমান দূৰত আছে। পানীৰ শব্দ শুনা পাইছেনে? পানী শব্দ কৰি আছে, চাওকচোন আৰু আহক। অ' মাই গড, চাওক চাইছেনে গাইজ? আৰু চাওক ধুবুৰী জিলাৰ ভিতৰতে যে ইমান ধুনীয়া মনোমোহা মনোৰঞ্জিত অতি ধুনীয়া পাহাৰ আছে বুলি আমি কেতিয়াও ভবা নাছিলো। তো দেখেন নাই যদি দেখতে থাকে। তো অলপ যাবলৈ চেষ্টা, মাই গড ওপৰত উঠা যাওক, যে ওপৰত উঠাৰ ফিলিংছটো কেনেকুৱা, একদম ধুনীয়া ফিলিংছ কে আণ্ডাৰ চালতি হে। এই ফিলিংছটোতো দিব নোৱাৰিম, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। কিমান ওখ আৰু এই বিশাল পাহাৰটো যদি মোৰ কেমেৰা পাৰ্চনে ইফালৰ পৰা এনেকৈ দেখাই দিয়ে এবাৰ। ৱেলকাম বেক টু মাই চেনেল দ্য গ্ৰেট। ইয়ালৈ আহক আৰু ইয়াৰ মজা লওক, ঠাইখন কিমান আটক ধুনীয়া, এক নেচাৰেল পৰিৱেশত থকাৰ যি আমেজ, এই ভিডিঅ'টোৰ পৰা লওক আৰু বহুত এনজয় কৰক ঘৰৰ পৰা ভিডিঅ'টো। গাইজ আমি প্ৰাকৃতিক সৌন্দৰ্যৰ ফিলিংছ উপভোগ কৰিবলৈ আমি কিয় বাহিৰত যাম, কাৰণ আমাৰ ক্ৰিয়েটিভিটি যদি থাকে তেনেহ'লে আমি ইয়াতে পাম আমাৰ মনে বিচৰা চব ধৰণৰ বস্তু। মই এতিয়া নামি আছোঁ গাইজ। তো গাইজ মই এতিয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। He is the Narendra Modi. He is a because A few inches later. Oh my god. তো গাইজ অলপ যদি কিবা হ'লহেঁতেন, অলপ মই যদি ধৰাৰ কিবা কম বেছি হ'লহেঁতেন, পাক্কা 100% আজি দুখ পালোহেঁতেন, বেয়াকে দুখ পালোহেঁতেন। কিন্তু what is going to happening guys, actually I don't know exactly. বহুত সতৰ্ক হ'ব লাগিব, কি ভয়ংকৰ যে পাহাৰৰ ওপৰৰ পৰা পানী আহি এই ঠাইখন ইমান পিছল হৈ গৈছে, ক'ব নোৱাৰোঁ। অ' মাই গড, মই ইয়াতে পৰি যাব ধৰিছিলোঁ গাইজ, চাওক ৱাও shit, yeah, this boy is climbing the mountain. পানীটো একদম বিন্দাছ ঠাই, আপোনালোকে আহিব ইয়াতে গাইজ, নাহিলে ইয়াৰ মজা কেতিয়াও ল'ব নোৱাৰিব। পেশাদার পরামর্শ অবশ্যই নেবেন। আমি শরীফ খন্দকার। পৃথিবীর সবচেয়ে ভয়ঙ্কর জায়গাগুলোতে যাই আপনাদের দেখাতে যে কিভাবে বেঁচে ফিরতে হয়। আমি সারা পৃথিবী ঘুরেছি, এমন জায়গার মোকাবিলা করেছি যেখানে বাঁচার সঠিক রাস্তা জানা না থাকলে আপনি একদিনও টিকে থাকতে পারবেন না। সোনামুখী পাহাড়ে পৃথিবীর সবচেয়ে সুন্দর, চরম আর সবচেয়ে আর্দ্র পরিবেশের মধ্যে একটি চূড়ান্ত পর্যায়ে নিয়ে যেতে চাই। আমার হাত দুটো একেবারে অসাড় হয়ে গেছে। তাই ভাবলাম হাত দুটো বান্দরের মতো নাচিয়ে হালকা হালকা নাচানাচি করা যাক। কি হতে পারে, এইবার লাভ হবো। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টোৰ পৰা মজা লওক, বহুত আনন্দ কৰক, আৰু পাৰিলে আপোনালোকে ইয়ালৈ আহক আৰু ইয়াৰ ঠাইখনৰ যি সৌন্দৰ্য, ইয়াৰ আমেজ লওক। পৰৱৰ্তী সময়ত আৰু এটা নতুন ইয়াতকৈ আৰু জোৰদাৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। তো দেখতে ৰহিয়ে দ্য গ্ৰেট, লেটছ গো।